ইউটিউব চেনেল ৰপনদা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আবেলি টাইমে হ'ল, মই ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ। আজি যিহে গৰম, মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, গৰমৰ পৰা নোৱাৰিলোঁ আৰু মন নগ'ল। এতিয়া মই অলপ এইফালে আমি বেটা মই ওলাই আহিছোঁ হয়নে। আৰু আজি মই বনাম বুলি ভাবিছোঁ গাহৰিৰ লগত লাই শাক। কেনেকৈনো বনাওঁ ভিডিঅ'টো চাই থাকিব। এইখিনি গাহৰি মাংসখিনি পূৰা ৰঙা মাংস। এয়া এতিয়া মই মাংসখিনি বইল কৰি ল'ম। এইফালে মই পানী গৰম কৰি লৈছোঁ। এতিয়া মাংসখিনি মই দি দিম ইয়াত গৰম পানীখিনিত। মাংসখিনি দি দিম গৰম পানী কৰি লৈছিলোঁ। এতিয়া এনেদৰে গৰম কৰি ল'ম। এনেদৰে এতিয়া বইল কৰি ল'ম মই গাহৰি মাংসখিনি। এইখিনি গাহৰি মাংসখিনি বইল কৰি হৈ গ'ল। এতিয়া এইখিনি লাই শাক, এতিয়া মই লাই শাকখিনি এনেকৈ দীঘল দীঘলকৈ ধুই ল'লোঁ। এনেকৈ মই হাতেৰে ছিঙি দিম। এয়া গাহৰি মাংসখিনি বইল কৰি হৈ গ'ল। এতিয়া মই ইয়াত বাতি এটাত এনেকৈ উলিয়াই ল'লোঁ। এইফালে মই লৈ লৈছোঁ এতিয়া লাই শাকখিনি ধুই ল'লোঁ। গাহৰি মাংসখিনি বনাবৰ কাৰণে মই এইফালে পিঁয়াজ কাটি লৈছোঁ দুটা, ইয়াত লৈছোঁ বিলাহী এটা, ইয়াত আলু দুটা লৈছোঁ। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই তেল দিম। গাহৰি মাংসত তেল বেছি নিদিলেও হ'ব, মই সেইকাৰণে কমকৈ দিছোঁ তেল। এতিয়া মই পিঁয়াজখিনি দি দিম। দুটা পিঁয়াজ কাটি লৈছিলোঁ। পিঁয়াজখিনি এতিয়া মই ব্ৰাউন কালাৰ হ'ব দিম। এতিয়া অলপ ভাজি ল'ম। পিঁয়াজখিনি হৈ গ'ল। এতিয়া মই বিলাহীখিনি দি দিম। এয়া বিলাহী মই এটা কাটি লৈছিলোঁ। এতিয়া মই বিলাহীখিনি দি দিছোঁ। এতিয়া বিলাহীখিনি মই ভাজি ল'ম। বিলাহীখিনি সিজিবলৈ অলপ নিমখ দি দিছোঁ। গেছটো কমাই এতিয়া মই ঢাকন মাৰি দিম। বিলাহীখিনি সিজি গ'ল। এতিয়া মই মছলাখিনি দি দিম। মছলাখিনি এনেকৈ ঘূৰি লৈছিলোঁ মই গৰম পানীত। এতিয়া মই দি দিম। আকৌ মই ভালদৰে এতিয়া লৰাই দিছোঁ। এতিয়া মই অকণমান দেৰি সিজিব দিম। অলপ সময় এতিয়া ঢাকি দিম। এয়া দেখিছে মাংস দিব পৰা হৈ গ'ল। এতিয়া মই বইল কৰি থোৱা গাহৰি মাংসখিনি দি দিম। এতিয়া মই বইল মাংসখিনি দি দিছোঁ। প্ৰথমতে গেছটো কমাই ৰাখিব, নহ'লে লাগি ধৰিব। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। হালধি দিছোঁ 1 চামুচ। আকৌ ভালদৰে লৰাই দিব। গেছটো কম কৰি অলপ সময় কাৰণে ঢাকি দিম। দেখিছে কি ধুনীয়া কালাৰ হৈছে। এই দুটা আলু দিছোঁ, মই কাটি লৈছিলোঁ দুটা আলু। এতিয়া মই দি দিছোঁ।
5 মিনিটৰ কাৰণে সিজিব দিম এতিয়া আকৌ ঢাকি দিম এতিয়া লাই শাকখিনি দি দিম দেখিছে লাই শাকখিনি দি দিলো এতিয়া লৰাই দিম লাই শাকখিনি দি দিয়াৰ পাছত বহুত ধুনীয়া গোন্ধ ওলাইছে যোনে যোনে খাইছে এনেদৰে তেখেতলোকে জানে ভালদৰে লৰাই দিম লাই শাকখিনি সিজিবৰ কাৰণে অলপ ঢাকি দিম কি ধুনীয়া গোন্ধ ওলাইছে লাই শাকখিনিৰ পৰা প্ৰায় সিজিয়ে গ'ল আৰু অলপ সময় কাৰণে সিজাম আকৌ ঢাকি দিছোঁ মাংসখিনি সিজিয়ে গ'ল এতিয়া গেছটো বন্ধ কৰি দিম এয়া দেখিছে মাংসখিনি কি ধুনীয়া হৈছে এয়া খাওঁ খাওঁই লাগি আছে কোনে কোনে গাহৰিৰ লগত লাই শাক খাই কমেণ্ট কৰিব ভাল পায় লাই শাকৰ লগত এয়া হৈয়ে গ'ল এতিয়া